নমস্কাৰ বৰ্মা ষ্টুডেণ্টছ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক চাগে সকলো ভালেই আছে। আজি তোমালোকৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে যিহেতু 28 এপ্ৰিলত দিনৰ 10:30 বজাৰ লগে লগেই উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষাৰ ফলাফল দিছিলে আৰু সেই ফলাফলটোৰ বহুত ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল বহুত ভালেই হৈছে আৰু বহুত ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা বেয়া হৈছে আৰু তাৰে মাজত বহুত ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে। আমি দেখিবলৈ পাইছোঁ যে বহুত ছাত্ৰ ছাত্ৰীয়ে কি হৈছিল যে যোৱাকালি অৰ্থাৎ 28 এপ্ৰিলত যিটো ফলাফল দিছিলে উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষাৰ ফলাফল আৰু সেই ফলাফলত বহুত ছাত্ৰ ছাত্ৰীৰ ৰিজাল্টটো বেয়া হৈছে। গতিকে যিসকলে পৰীক্ষা দিছিলে তেওঁলোকেও কৈছে যে পৰীক্ষা দিয়া মতে আমাৰ ফলাফলটো অহা নাই আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে কৈ আছে যে আমি ফেইল কৰিব নালাগে, তথাপিও আমাৰ পৰীক্ষাৰ ফলাফলটো বেয়া হৈছে। কিন্তু আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টোত ক'ব বিচাৰোঁ যে যিহেতু অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে স্পষ্টভাৱে সংবাদমেল মাধ্যমৰ যোগেদি ঘোষণা কৰি কয় যে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনুত্তীৰ্ণ হৈছে অথবা ফেইল কৰিছে তেওঁলোকে আকৌ পৰীক্ষা দিব পাৰিব। তাৰমানে অহা বছৰত এইবাৰ নতুনকৈ আকৌ এডমিশ্যন লৈ স্কুলত পঢ়িব লাগিব, পঢ়ি পেলাই আকৌ নতুনকৈ এডমিশ্যন লৈ পেলাই নতুনকৈ আকৌ পঢ়িব লাগিব, পঢ়ি পেলাই পুনৰ এবাৰ 2027 বৰ্ষত আকৌ নতুনকৈ পৰীক্ষাটো দিব পাৰিব। তোমালোকৰ সেইবাবে কোৱা হৈছে যে অহা বছৰ তোমালোকে আকৌ পৰীক্ষা দিব পাৰিবা, কোনো ধৰণৰ প্ৰব্লেম নাই। গতিকে শিক্ষামন্ত্ৰীয়ে যিহেতু ঘোষণা কৰি কৈছে যে পৰীক্ষাৰ ফলাফল যিসকল ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল বেয়া হৈছে অৰ্থাৎ ফেইল কৰিছে তেওঁলোকে আকৌ পৰীক্ষা দিব পাৰিব, কাৰণ মেট্ৰিকৰ পৰীক্ষাৰ নিচিনাতো HSৰ ফলাফলত কোনো ধৰণৰ কম্পাৰ্টমেণ্টেল এক্সাম নাই, কম্পাৰ্টমেণ্টেল পৰীক্ষা নহয়। গতিকে অহা বছৰ তোমালোকে পৰীক্ষা দিব পাৰিবা, কাৰণ এইবাৰ তোমালোকে সুন্দৰকৈ আগৰ নিচিনাকৈ স্কুলত এডমিশ্যন লৈ পেলাই পৰীক্ষা ভালদৰে পঢ়িব লাগিব, পঢ়ি পেলাই অহা বছৰত আকৌ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষাৰ ফলাফলটো দিব পাৰিব বুলি কৈছে। এতিয়া মুঠতে তোমালোকৰ কথাটো হ'ল যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে তেওঁলোকৰ ফেইল কৰা ছাত্ৰ ছাত্ৰীয়ে আকৌ নতুনকৈ পঢ়িব লাগিব, আকৌ নতুনকৈ পঢ়ি পেলাই পুনৰবাৰ পৰীক্ষাত বহিব লাগিব আৰু 2027 বৰ্ষত যিটো পৰীক্ষা আহিব সেই পৰীক্ষাত সকলো ছাত্ৰ ছাত্ৰীয়ে বহিব পাৰিব, পুনৰবাৰ স্কুলত এডমিশ্যন ল'ব লাগিব বুলি অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে স্পষ্টভাৱে সেই কথাটো ঘোষণা কৰি দিছে। গতিকে আজি তোমালোকৰ এই পৰীক্ষাত আজি তোমালোকৰ মাজত এইখিনিকৈ সমাপ্ত কৰিলোঁ। ধন্যবাদ।